गाड़ी क्रमांक 1280 सुपरफास्ट समता एक्सप्रेस थोड़ी ही देर में प्लेटफॉर्म क्रमांक 3 पर। নমস্কাৰ মই গোবিন্দ বি আপোনালোকক মোৰ কবিতা শিতানলৈ স্বাগতম জনাইছোঁ। তেহক আজিৰ কবিতা শিতানটো আৰম্ভ কৰোঁ। আজিৰ কবিতাটিৰ শিৰোনাম মই লেজি তাতে কি হ'ল। যদি ভাল লাগে লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। মই লেজি তাতে কি হ'ল। হয় দে, হয় মই লেজি তাতে কি হ'ল। মইতো কোনো অপৰাধ কৰা নাই, মইতো কোনো অবলা নাৰীক ৰাস্তাই ঘাটে শ্লীলতা হানি কৰা নাই, নে মই কোনো অনৈতিক কামত লিপ্ত হৈছোঁ, নে মই কোনো ভদ্ৰতাৰ মুখা পিন্ধি কোনো বন্ধ কোঠাৰ ৰস পান কৰিছোঁ। হয় দে, হয় মই লেজি। মই লেজি ৰে, ইমান লেজি যে নিজৰ বাগৰ সলাব মোৰ মন নাযায়, নিজৰ চিন্তাখিনিকো লিপিবদ্ধ কৰি নাৰাখোঁ। মন গ'লেই লিখা কবিতা ক'ত থলোঁ তাকো পাহৰোঁ। সময়ৰ লগত মোৰ কাবাডী খেলা, কেতিয়াবা মই আৰু কেতিয়াবা সি জিকে। উদাহৰণত মই মহা কানিয়া, মোৰ একো কাম নাইকিয়া। কোনে ক'ব যে বেটাৰীবিহীন ঘড়ীয়েও দিনটোত দুবাৰকৈ শুদ্ধ সময় দেখুৱাই। হয় হয় মই লেজি তাত কি হ'ল। কোনোৱে কৈছিল লেজিনেছ ইজ দ্য কোৱালিটি অফ জিনিয়াছ। তাকেই আদৰ্শ হিচাপে লৈ আগবাঢ়ি আছোঁ আৰু নিজৰ জীৱন পথত। জানেনে বিল গেটছে কি কৈছে, বোলে মই সদায় এজন লেজি মানুহক কামৰ বাবে নিৰ্বাচন কৰোঁ, কাৰণ তেওঁ এটা সহজ উপায় বিচাৰি উলিওৱাত সামৰ্থ। মই স্বীকাৰ কৰিছোঁ, য়েছ মই লেজি তাতে কি হ'ল। মোৰ কবিতাক অৱহেলা কৰে তাতে কি হ'ল। মোৰ কবিতাই কাৰো হৃদয় স্পৰ্শ নকৰে তাতে কি হ'ল। মোৰ কবিতাৰ এই সমাজত কোনো অস্তিত্ব নাই তাতে কি হ'ল। মোৰ কবিতা ভাইৰেল নহয়গৈ তাতে কি হ'ল। মই লেজি তাতে কি হ'ল। ধন্যবাদ। যদি আজিৰ কবিতাটো যদি শুনি ভাল পাইছে, প্লিজ 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 চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে থকা বেল আইকনটো দবাই দিয়ক, যাতে এনেধৰণৰ আৰু কবিতা যেন আৰু ভৱিষ্যতলৈ পাই থাকে আৰু নটিফিকেশ্যনবোৰ পাই থাকে। তাৰ কাৰণে আপুনি বেল আইকনটো দবাই দিয়ক আৰু লগৰ যিমান লেজি ফ্ৰেণ্ডছ আছে আপোনালোকৰ সকলোকে জনাই দিয়ক বা সকলোকে শ্বেয়াৰ কৰি দিয়ক এই কবিতাটো, যেন তেওঁলোকে অলপ হ'লেও মটিভেট হয়। আৰু এই কবিতাটো এণ্টাৰটেইনমেণ্টৰ কাৰণে হয়, চিৰিয়াছলি নল'ব। আপোনালোকে ভালে থাকক, সুখে থাকক, সন্তোষে থাকক, তাৰে কামনাৰেই আজিৰ কবিতাৰ শিতানটো ইয়াতে সামৰণি মাৰিলোঁ। ধন্যবাদ। আপোনালোকৰ দিনবোৰ শুভ হওক। বাই।